নমস্কাৰ বন্ধুসকল, এক নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখনৰ অধীনত আপুনি যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ ডকুমেণ্টছ কি লাগিব, আপোনাৰ যোগ্যতা কি হ'ব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আপুনি এই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আপুনি যদি ইয়াত মন কৰে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখনৰ মেইন উদ্দেশ্যটো হৈছে আপুনি ইয়াত যদি লক্ষ্য কৰে যে 2023 আৰু 24 বিত্তীয় বৰ্ষৰ পৰা 25-26 বিত্তীয় বৰ্ষলৈকে 2 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক স্বনিয়োগ প্ৰদান কৰা ইয়াৰ মূল উদ্দেশ্য হৈছে। আৰু এই আঁচনিখনৰ অধীনত আপুনি 4টা ষ্টেপত এই আঁচনিখনৰ লাভ উঠাব পাৰে। প্ৰথম ষ্টেপত আপুনি পঞ্জীয়ন কৰিব লাগিব, দ্বিতীয়তে আপুনি আবেদন কৰিব লাগিব, তৃতীয় নম্বৰ ষ্টেপত আপুনি স্বীকৃতি লাভ কৰিব চৰকাৰৰ ফালৰ পৰা আৰু এক প্ৰমাণপত্ৰ লাভ কৰিব। আৰু যদি আপুনি যোগ্য হয়, সকলোবোৰ আৰু যদি অৰ্হতা আপুনি পাছ কৰে তেতিয়াহ'লে আঁচনিৰ সুবিধা আপুনি লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। গতিকে এই আঁচনিখনৰ মূল উদ্দেশ্যটো কি মই আপোনাক ইয়াত পইণ্ট ৱাইজ আপোনাক কৈ দি আছোঁ। তো প্ৰথম উদ্দেশ্যটো হৈছে যে সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীক উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্বনিয়োগ প্ৰদান কৰা। দ্বিতীয় নম্বৰ উদ্দেশ্য হৈছে অসম ৰাজ্যত উদ্যোগমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। নতুন বৰ্তমানৰ উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগৰ সৃষ্টি কৰা। উদ্যমী ব্যক্তি আৰু গোটসমূহক নতুন বৰ্তমানৰ অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা। আৰু সৰ্বশেষত গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ মনোনিৱেশ শক্তিশালী কৰা। এইবোৰে হৈছে মূল উদ্দেশ্য এই আঁচনিখনৰ। আৰু এই আঁচনিখনৰ অধীনত যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ যোগ্যতা কি হ'ব লাগিব, ইয়াত পইণ্ট ৱাইজ সকলোবোৰ এভেইলেবল, সকলোবোৰ ইয়াত দিয়া হৈছে। গতিকে আপুনি চাব পাৰে। সৰ্বপ্ৰথমে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি অসমৰ বাহিৰৰ কোনোবাই এই আঁচনিৰ অধীনত যদি এপ্লাই কৰিব বিচাৰিছে তেখেতে এপ্লাই কৰিব নোৱাৰিব। তো সৰ্বপ্ৰথম অৰ্হতাটো যোগ্যতাটো হ'ব লাগিব যে আবেদনকাৰীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু 2023 চনৰ 1 এপ্ৰিলৰ হিচাপত 28 বছৰৰ ওপৰত, 1 এপ্ৰিল 2023 হিচাপত 28 বছৰ ওপৰত হ'ব লাগিব আৰু 40 বছৰৰ তলৰ হ'ব লাগিব। 28ৰ পৰা 40ৰ ভিতৰত হ'ব লাগিব। অনুসূচিত জাতি জনজাতিৰ OBC শ্ৰেণীৰ বাবে উচ্চ বয়সৰ সীমা 43 বছৰলৈ শিথিল কৰা হৈছে। অৰ্থাৎ আপুনি যদি ST SC বা OBC কেটেগৰীৰ হয়, জেনেৰেল কাষ্টৰ বাদে আপুনি যদি ST SC আৰু OBC শ্ৰেণীৰ হয় তেতিয়াহ'লে আপোনাৰ যোনটো সৰ্বোচ্চ সীমা বয়সৰ সীমা আছে সেইটো 43 বছৰ, নেকি অৰ্থাৎ 3 বছৰ আপোনাৰ বাবে ৰেহাই দিয়া হৈছে ইয়াত। কিন্তু জেনেৰেল কাষ্টৰ বাবে সৰ্বোচ্চ বয়সৰ ঊৰ্ধ্ব সীমাটো হ'ব 40 বছৰ। দ্বিতীয়তে আবেদনকাৰী শিক্ষাগত অৰ্হতা। দ্বিতীয়তে ন্যূনতম অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব যদিহে আবেদনকাৰী জেনেৰেল কাষ্টৰ হয়। আৰু যদি ST SC বা OBCৰ যদি হয় তেতিয়াহ'লে 10ম শ্ৰেণীলৈকে যদি তেখেতে শিক্ষা কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 10ম শ্ৰেণী উত্তীৰ্ণ যদিও নহয় তথাপিও এপ্লাই কৰিব যদিহে আবেদনকাৰীজন ST SC বা OBCৰ হয়। আৰু যদি জেনেৰেল কাষ্টৰ হয় তেতিয়াহ'লে 10ম শ্ৰেণী উত্তীৰ্ণ হ'বই লাগিব, সেইটো আপুনি ইয়াত লক্ষ্য কৰিব। আৰু আনহাতে যদি ITI পলিটেকনিক বা অন্যান্য কাৰিকৰী পাঠ্যক্ৰমত ডিপ্ল'মা স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং এইবিলাক এনেধৰণৰ আছে তেতিয়াহ'লে আৰু ভাল, এওঁলোকক মানে প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে আবেদনকাৰী দক্ষতা অভিজ্ঞতা জ্ঞান সৃষ্টি কৰা ITI আদি যদি আছে তেতিয়াহ'লে আদিৰ অধিকাৰী হ'ব লাগিব। যদি প্ৰফেশ্যনেল কিবা দক্ষতা লাভ কৰিছে, প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি কিবা আছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব এই আঁচনিৰ অধীনত, সেইটো ইয়াত কোৱা হৈছে। তৃতীয়তে আপুনি ইয়াত মন কৰিব সকলো আবেদনকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব। সকলো ধৰণৰ বেংক একাউণ্ট সকলোৰে হ'ব লাগিব আৰু যিটো 2023 চনৰ 31 ডিচেম্বৰৰ আগত খোলা হ'ব লাগিব। অৰ্থাৎ 2023 চনৰ 31 ডিচেম্বৰৰ আগতে বেংক একাউণ্টটো খোলা হ'ব লাগিব। যদি এইটো ডেটৰ পিছত যদি কোনোবাই বেংক একাউণ্ট খোলে তেনেহ'লে তেওঁৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিয়া হ'ব। তাৰপিছত ব্যক্তিগত আবেদনকাৰী পূৰ্বতে কোনো বেংক ঋণ পৰিশোধ নকৰা বুলি ঘোষিত হ'ব নালাগিব। অৰ্থাৎ
আপুনি যদি পূৰ্বতে কোনো ধৰণৰ ঋণ লৈছে, কোনো ধৰণৰ আপোনাৰ লোন লোৱা আছে আৰু যদি আপুনি তাৰ কোনো ধৰণৰ EMI দিব পৰা নাই বা আপুনি যদি কোনো ধৰণৰ পৰিশোধ কৰিব পৰা নাই, কেনে ধৰণৰ মানে পৰিশোধ কৰিব নোৱাৰা বুলি ঘোষিত হ'ব নালাগিব। আপোনাৰ EMI টো টাইম টু টাইম ক্লিয়াৰ হ'ব লাগিব, সেইটো ইয়াত উল্লেখ কৰা আছে। তাৰপিছত এই আঁচনিৰ অধীনত কোনো পৰিয়ালৰ পৰা এজনতকৈ অধিক সদস্য হিতাধিকাৰী হ'ব নোৱাৰিব। অৰ্থাৎ এজন আবেদনকাৰী এটা পৰিয়ালৰ পৰা এজনহে আবেদনকাৰী হিচাপে এপ্লাই কৰিব পাৰিব। এজনতকৈ অধিকে এই আঁচনিৰ অধীনত কোনো ধৰণৰ সুবিধা নাপায়, সেইটো ইয়াত কোৱা আছে। কেৱল এটা পৰিয়ালৰ এজনেহে এই আঁচনিৰ অধীনত যোনটো সুবিধা হ'ব সেইটো পাব। তো আবেদনকাৰী নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। আপুনি এইটো পইণ্টটো চাব। আবেদনকাৰী নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব, অৰ্থাৎ আপুনি এক্সচেঞ্জ কাৰ্ড আপোনাৰ হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। আৰু এই সম্পূৰ্ণ প্ৰচেছটো আপুনি নিয়োগ বিনিময় কেন্দ্ৰত আপুনি নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰিব সম্পূৰ্ণ অনলাইন পদ্ধতিত। আৰু যদি এতিয়ালৈকে আপোনালোকে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰা নাই আৰু আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এতিয়ালৈকে পোৱা নাই, তেনেহ'লে আপুনি অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কেনেধৰণে কৰিব সেই বিষয়লৈ ইতিমধ্যে আমাৰ চেনেলত ভিডিঅ' এভেইলেবল আছে। আপুনি সেই ভিডিঅ'ত গৈ কিনে আপুনি নিজৰ নামটো বিনিয়োগ কেন্দ্ৰত নিয়োগ বিনিময়ত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু তাৰ পৰা এক্সচেঞ্জ কাৰ্ডটো ওলাব পাৰিব। গতিকে সেই ভিডিঅ'টোৰ লিংকটো মই আপোনাক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপুনি ক্লিক কৰি চাব পাৰিব ভিডিঅ'টো শেষলৈকে। তাৰপিছত আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ, আপুনি যেতিয়া এই আঁচনিৰ অধীনত এপ্লাই কৰিব যাব, আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ কি কি দৰকাৰ হ'ব সেইটো ইয়াত লিষ্ট দিয়া আছে। সৰ্বপ্ৰথমটো হৈছে পৰিচয় প্ৰমাণ। আপোনাৰ এটা ID প্ৰুফ দিব লাগিব, যিকোনো হ'ব পাৰে। পান কাৰ্ড দিব পাৰে, আপুনি ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে বা আপুনি পাছপৰ্ট দিব পাৰে, নতুবা আপোনাৰ বেংক পাছবুক দিব পাৰে, নতুবা আমাৰ আধাৰ কাৰ্ড বা ভোটাৰ ID, এনেধৰণৰ যিকোনো এটা আপুনি পৰিচয় প্ৰমাণ হিচাপে দিব পাৰে, আপোনাৰ ID প্ৰুফ হিচাপে। দ্বিতীয়তে আপুনি দিব লাগিব আবেদনকাৰীৰ ঠিকনা প্ৰমাণ। আপোনাৰ এড্ৰেছ প্ৰুফ হিচাপে এটা আপুনি ডকুমেণ্টছ এটা দিব লাগিব। তৃতীয়তে শিক্ষাৰ অৰ্হতা, আপোনাৰ কোৱালিফিকেশ্যনৰ যোনটো চাৰ্টিফিকেট সেইটো দিব লাগিব, আপোনাৰ লগত থাকিব লাগিব। নিয়োগ বিনিময়ত পঞ্জীয়ন কাৰ্ড, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব। তাৰপিছত বেংকৰ পাছবুক বা বাতিল কৰা চেকবুক, বেংক পাছবুক লাগিব অথবা কেঞ্চেল চেকবুক হ'ব লাগিব। আৰু তাৰপিছত পান কাৰ্ড। এইবোৰ নথিপত্ৰসমূহ আপোনাক দৰকাৰ হ'ব যেতিয়া আপুনি এপ্লাই কৰিব। আৰু লাষ্ট ষ্টেজত আপোনাক দিয়া আছে কেনেকৈ আবেদন কৰিব, আপুনি কেনেধৰণে আবেদন কৰিব পাৰিব এই আঁচনিৰ অধীনত। সৰ্বপ্ৰথমে আপুনি যদি আবেদনকাৰীজন প্ৰথমবাৰৰ বাবে ব্যৱহাৰকাৰী হয়, তেন্তে তেওঁ এই পৃষ্ঠাৰ ওপৰৰ সোঁফালৰ দিয়া চুকত ইয়াত এটা দিয়া আছে চাইন আপ অপশ্যন দিয়া আছে। তাত টেপ কৰি আপুনি নিজৰ প্ৰয়োজনীয় ডিটেইলছসমূহ দিব লাগিব, যেনে নাম, মোবাইল নম্বৰ, ইমেইল আইডি যিটো বাধ্যতামূলক নহয়, আপুনি ইমেইল আইডি নিদিলেও হয়। তাৰপিছত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত পৰ্টেলত সফলতাৰে চাইন আপ কৰাৰ পিছত আবেদনকাৰীয়ে আঁচনিৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। সৰ্বপ্ৰথমে আপুনি চাইন আপ কৰিব লাগিব। তাৰপিছত আপুনি মুখ্যমন্ত্ৰী নিৰ্ভৰশীল অসম অভিযানত পঞ্জীয়ন কৰিবলৈ আবেদনকাৰী পঞ্জীয়ন কৰক অপশ্যন এটা থাকিব, তাত ক্লিক কৰি আপোনাৰ ID যোনটো মোবাইল নম্বৰ দিয়ে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে, তাৰপিছত পাছৱৰ্ড বা OTP দি কিনে আপুনি লগ ইন কৰিব পাৰিব। লগ ইন কৰাৰ পিছত সকলো তথ্য পূৰণ কৰিব লাগিব, যি ধৰণৰ তথ্য আপোনাক তাত সোধা হয়। তাৰপিছত প্ৰয়োজনীয় অনুসৰি আপুনি নথিপত্ৰ আপলোড কৰিব লাগিব, অৰ্থাৎ আপুনি নিজৰ ফটো আপলোড কৰিব লাগিব। তাৰপিছত সফলভাৱে জমা দিয়াৰ পিছত এটা স্বীকৃতি পত্ৰ আবেদনকাৰীলৈ দিয়া হ'ব। এখন আপোনাক একনলেজমেণ্ট ৰিচিপ্ট দিয়া হ'ব আৰু SMS যোগে বা ইমেইল যোগে আপোনাক মেছেজো দিয়া হ'ব, ইমেইল কৰা হ'ব। তো পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আঁচনিখনৰ বাবে আবেদন কৰাৰ লিংক অসম চৰকাৰে অৱগত কৰিব। অৰ্থাৎ এতিয়ালৈকে যিটো ডেট দিয়া আছে 7 নৱেম্বৰ 2023, তেতিয়ালৈকে আপুনি অকল ইয়াত পঞ্জীয়নহে কৰিব পাৰিব। এতিয়ালৈকে কোনো ধৰণৰ
এপ্লাই কৰিবৰ বাবে আবেদন কৰাৰ বাবে কোনো ধৰণৰ লিংক এতিয়ালৈকে অসম চৰকাৰে দিয়া হোৱা নাই কেৱল এতিয়ালৈকে আপুনি ৰেজিষ্ট্ৰেশ্যনহে কৰি থাকিব পাৰিব অৰ্থাৎ আপুনি নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰিব এই আঁচনিখনৰ অধীনত গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে মই আপোনালোকক যিমানখিনি ডিটেইলছ দিব পাৰিলোঁ দিছোঁ আৰু যদি কিবা ডাউটছ আছে আপোনালোকৰ মনত যদি কিবা কোৱেশ্যনছ আছে কিবা প্ৰশ্ন যদি সুধিব বিচাৰে আপুনি ডাইৰেক্টলি কমেণ্টত সুধিব পাৰে আৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কি ধৰণে আপুনি এই আঁচনিৰ অধীনত সাইন আপ কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কেনেদৰে আপুনি একনলেজমেণ্ট ৰিচিপ্টটো পাব পাৰিব গতিকে নেক্সট ভিডিঅ'ত এই সকলোবোৰ তথ্য আপুনি গম পাই যাব কেনেদৰে এপ্লাই কৰিব লাগিব সেইবোৰ নেক্সট ভিডিঅ' পাবৰ কাৰণে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে এই ভিডিঅ'টো যদি আপোনাক হেল্পফুল হৈছে তেতিয়াহ'লে আপুনি মোক এটা লাইক কৰি সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব গতিকে লগ পাম অন্য এটা ভিডিঅ'লৈ আৰু এনে ধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ